Hello guys, welcome to my channel. বৰ্তমান মই উপস্থিত আছোঁ লখিমপুৰৰ নলবাৰী স্থিত অখণ্ড ভাগৱত পাঠ অনুষ্ঠানত আৰু খুব সুন্দৰকৈ আয়োজন কৰা হৈছে। আপোনালোকক মই ভিতৰলৈ লৈ যাম। ইয়াতে দেখাম আমি ভক্তিভাৱপূৰ্ণ পৰিৱেশ। ইয়াত আত্মাৰ ভিতৰৰ পৰা যেন শান্তি আমি পাইছোঁ। আমাৰ মন শুদ্ধ হৈ গৈছে, আমাৰ আত্মা পৰিশুদ্ধ হৈ গৈছে। তেনেকুৱা মোৰ অনুভৱ হৈছে ইয়াত আহি। বিভিন্ন মানুহ আহিছে ইয়াতে, লখিমপুৰৰ স্থানীয় মানুহৰ লগতে দূৰ পৰা আহিছে। মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিম, ইয়াৰ পৰিৱেশ আপোনালোককো দেখাম। মোৰ খুব ইচ্ছা আছিল, আচলতে আমি যিমানেই ব্যস্ত নাথাকোঁ বা যি কামত ব্যস্ত নাথাকোঁ, কিন্তু আমাৰ মনটো আচলতে এক ধাৰ্মিক মনোভাৱে বা আধ্যাত্মিকতাই আমাক এক বিশেষ শান্তি প্ৰদান কৰে, যি কথা মই বহুবাৰ অনুভৱ কৰিছোঁ। কেনেবা অনুভৱ হৈছে মোৰ আমাৰ মাধৱদেৱৰ থানলৈ যাওঁতে। মাধৱদেৱৰ লেটেকু পুখুৰীস্থিত যি নামঘৰ সুন্দৰকৈ আছে, গতিকে তালৈ যাওঁতে মোৰ খুব আত্মাৰ যেন পৰিশুদ্ধ এক অৱস্থা মোৰ অনুভৱ হৈছিল। গতিকে ঠিক তেনেকৈ আজি মই আহিছোঁ ইয়ালৈ। আপোনালোকক মই ইয়াতে শুনাম আৰু দেখুৱাম কি হৈছে ইয়াত পৰিৱেশ। এয়া চাওক, নাৰায়ণ তেওঁক কিদৰে সুন্দৰকৈ ইয়াতে বন্তি প্ৰজ্বলনৰ স্থলত ৰাখিছে আৰু এই আইসকলে বন্তি প্ৰজ্বলন কৰিছে। অলপ আগতে মই কৰিলোঁ। খুব এক আধ্যাত্মিক অনুভৱ হৈছে। তোমাৰ ভাতৃগণ তোমাৰ কথা এটি ক্ষণ পাইব জান এয়া যেন সঁচাকৈ এখিনি বহি আছে, তেনেকুৱা অনুভৱ হৈছে। কৰি খাই পৰিছে ভক্তিভাৱে। ময়ো তেওঁলোকৰ মাজৰে এগৰাকী। গতিকে আহিছোঁ এনেকৈ সুন্দৰকৈ আয়োজন। এয়া যেন সাক্ষাৎ ভগৱানকে চকুৰ সন্মুখত দেখিছোঁ। আচলতে আমাৰ মনৰ পৰা যেতিয়া ভক্তি কৰি আহে, তেতিয়া আমাক বিভিন্ন ব্যস্ততা ৰাখিব নোৱাৰে। গতিকে মই আজি আহিছোঁ এই পৰিৱেশৰ মাজত। খুব নিজৰ মনটোকে যথেষ্ট শান্তি অনুভৱ কৰিছোঁ। গতিকে আপোনালোকক দেখাইছোঁ এই পৰিৱেশ। গতিকে ভগৱত ভাওনা চলি আছে ইয়াতে আৰু আপোনালোকক মই দেখাইছোঁ এই পৰিৱেশ। তেনেহ'লে ব'লক আপোনালোকে সকলোকে ভিডিঅ'টো চাই থাকক। মই দেখাইছোঁ ভিতৰৰ পৰিৱেশ। নিশ্চয় বহুজনে আহিছে ইয়াতে। আচলতে এই পৰিৱেশ মনোমোহা, তাৰ লগতে হৃদয়যোৰ। গতিকে এই পৰিৱেশৰ মাজত থাকি খুব শান্তি অনুভৱ কৰিলোঁ মনতে। আপোনালোকে নিশ্চয় আহিছে, ভিডিঅ'টো চাই থকা বহুজন নিশ্চয় আছে ইয়ালৈ অহা। গতিকে অকণমানিৰ পৰা আৰম্ভ কৰি দেখিছে, সকলোতে আহিছে, পৰীক্ষা কৰিছে। মোৰ খুব ভাল লাগিছে ইয়াতে আহি। অকণমানকৈ পৰিৱেশটো দেখালোঁ, আপোনালোকেও চাই নিশ্চয় ভাল পাব। আচলতে ভিডিঅ'টো কৰাৰ উদ্দেশ্য এটাই আছিলে, বহুজন হয়তো অহা নাই, কিন্তু শুনিছে এই পৰিৱেশৰ কথা, বহুজনে দেখাও নাই। গতিকে মই যদিও বহু বেছি কথা নাজানো আধ্যাত্মিক, তথাপিও মনৰ পৰা সদায় ভগৱানৰ প্ৰতি ভক্তি মোৰ আছে। গতিকে মোৰ যিটো আহি অন্তৰত বিৰাট শান্তি অনুভৱ কৰিলোঁ। গতিকে ভাবিলোঁ এই শান্তিৰ অলপ ভাগ বতৰা কৰোঁ। সকলোৱে অন্ততঃ অলপ মানসিক শান্তিও অনুভৱ কৰিব, লগতে খুব ভালো পাব এই পৰিৱেশ আচলতে তেওঁলোকে চাই আৰু এই বন্দনা শুনি। গতিকে আপোনালোকক মই দেখাইছোঁ পৰিৱেশটো। ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আচলতে কেৱল লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাই উদ্দেশ্য যদিও নহয়, কিছুমান পৰিৱেশ আচলতে কেমেৰাই ধৰি ৰাখি ভাল লাগে, সকলোকে দেখুৱায়ো মনত আনন্দ লাগে। গতিকে এই পৰিৱেশটো মই আপোনালোকক দেখালোঁ। এইফালে চাওক কি সুন্দৰকৈ সজাইছে, কি সুন্দৰ পৰিৱেশ। এইডোখৰলৈ আহি কিয় জানো নিজকে অনন্ত সূৰ্যৰ যেন ওচৰলৈ আহিছোঁ তেনেকুৱা অনুভৱ এটা নাজানো কিয় মনতে। খুব ভাল লগা এটা পৰিৱেশ। গতিকে মই দেখাইছোঁ আপোনালোকক, আৰু এইদৰে আমি এতিয়া ওলাই যাম।